হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। এতিয়াৰ পৰা মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছখিনি আপোনালোকৰ লগত এক্সট্ৰা ফেক্টৰ লগত মই দেখাব বিচাৰিছিলোঁ। যদি আপোনালোকে হয় বা জানিব বিচাৰিছে যে ক'ৰ পৰা মই এইবোৰ লৈছোঁ, সকলোখিনি মই বুজাই দিম। ফাৰ্ষ্টতে এখন ভিডিঅ' মই ষ্টাৰ্ট কৰি দিওঁ। নতুনকৈ যদি ভিজিট কৰিছে, চেনেলখন ইম্পৰ্টেণ্ট হয়, ছাবস্ক্ৰাইব কৰি থৈ দিব দেই। অসম পুলিচৰ এইটো পেপাৰ হয়, প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ। সকলোৱে এতিয়া পাই থাকিব প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ, ঠিক আছে। চ' সকলোৱে যদি ভিডিঅ' ভাল লাগে, অলপ ভিডিঅ'খিনি লাইক আৰু শ্বেয়াৰ কৰি দিব। ফাৰ্ষ্ট কুৱেশ্যন আছে, চাওক দেই। উইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ? আমাৰ যোনটো অলিম্পিক ফ্লেগ থাকে, আপুনি কেতিয়াও পাব অলিম্পিক ফ্লেগৰ ভিতৰত কেইটামান কালাৰ থাকে। কোনটো কালাৰ থাকে? 5খন কালাৰ থাকিব। আপুনি এনেকৈ চাইছে, এনেকৈ অলিম্পিক ফ্লেগৰ ভিতৰত 5খন কালাৰ থাকে। কি কি কালাৰ হয় মই সকলোখিনি আপোনালোকক বুজাই দিম। ইয়াতে খুজিছে, ইয়াতে নট প্ৰেজেণ্ট, কি খুজিছে যে নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ। চ' পাৰ্পল আমাৰ প্ৰেজেণ্ট নাথাকে আমাৰ অলিম্পিক ফ্লেগত। কি কি প্ৰেজেণ্ট থাকে ফেক্টৰ হিচাপত আমি ইয়াতে চাব বিচাৰিছোঁ। ফেক্ট কি কৈছে? দ্য অলিম্পিক ফ্লেগ কনজিষ্ট অফ 5 ইণ্টাৰলেছড ৰিং অফ ডিফাৰেণ্ট কালাৰ। ঠিক আছে, এনেকৈ আপোনালোকে ৰিংটোখিনি চাইছিলে চাগে, ঠিক আছে। ইম্পৰ্টেণ্ট ৰিং হয় এইবোৰ। ৰিং কি কয়? অলিম্পিক ফ্লেগ দেখায়, ঠিক আছে। এতিয়া কথা হ'ল এনেকুৱা, এতিয়া কি কি কালাৰ আছিলে? ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ আৰু ৰেড। চ' দ্য কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ ইজ পাৰ্পল। পাৰ্পল আপোনালোকে ইয়াতে চাবলৈ পাই আছে। কি কি কালাৰ আছে? ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ আৰু ৰেড হ'ল। নেক্সট কুৱেশ্যনলৈকে আমি উভতি গৈছোঁ। কুৱেশ্যন সুধিছিলে, আপোনালোকে কুৱেশ্যনছখিনি চাই চাওক। এতিয়া আমি পঢ়াখিনি মই কেনেকৈ পঢ়িম, এতিয়া সকলোৱে বিচাৰিছে যে পঢ়াখিনি মই কেনেকৈ ক্লিয়াৰ কৰিম। মই যেনেকৈ জি কে পঢ়ি আছোঁ বা কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছোঁ, মই টপিকখিনি ল'ম। যেনেকৈ মই ফাৰ্ষ্ট কুৱেশ্যনত মই চাইছোঁ অলিম্পিক ফ্লেগ। অলিম্পিকৰ ওপৰত কুৱেশ্যনছখিনি সুধিব পাৰে। এইকাৰণে মই অলিম্পিক এটা টপিক লিখি ল'লোঁ যে হয়, অলিম্পিকৰ পৰা মোৰ এনেকুৱা আহিব, ঠিক আছে। মই এনেকুৱা আপোনালোকৰ SSC GDৰ কাৰণে ধুনীয়াকৈ বনাই থোৱা আছিলে নোটছবোৰ যিমান বনোৱা আছিলে সকলো তাৰ পৰাই SSC GDত কুৱেশ্যনছ প্ৰিভিয়াছ ইয়েৰ বা নতুনকৈ এতিয়া যিমানখিনি কুৱেশ্যনছ সুধি থাকিব তাৰ পৰাই সুধি থাকিব, কিয়নো তাৰ বাদে বাহিৰৰ পৰা এটাও কুৱেশ্যনছ নুসুধে, কিয়নো এনেকুৱা ছেটআপ কৰা হৈছে। কুৱেশ্যনছখিনি চাব 5 বছৰ 4 বছৰ আগৰ কুৱেশ্যনছখিনি, তেতিয়া আপুনি গম পাই যাব যে পেটাৰ্ণখিনি কি ফ'ল' কৰি আছে। যেনেকৈ SLPRB কি পেটাৰ্ণ ফ'ল' কৰি আছে, কি পেটাৰ্ণ ফ'ল' কৰি আছে আপোনালোকে সকলোৱে গম পাই যাব, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনলৈকে আমি গ'লোঁ, কেপিটেল চিটি। অ'কে, এতিয়া ষ্টেট, কেপিটেল, এইবোৰ কাৰেঞ্চি, ষ্টেট, ঠিক আছে, কেপিটেল, কাৰেঞ্চি, এইবোৰ আমি কি কৰিম, তিনিটাও একেলগে এটা জেগাত নোট ডাউন কৰি দিম যে ষ্টেট কি হয়, তাৰ কেপিটেল কি হয়, কাৰেঞ্চি কি হ'ব, ঠিক আছে। চ' কাণ্ট্ৰি কেপিটেল আৰু কাৰেঞ্চি এনেকুৱাও ক'ব পাৰে। ষ্টেটৰ কাৰেঞ্চিটো আমাৰ এনেকৈ নাথাকে, কাণ্ট্ৰিৰ থাকিব। চ' কাণ্ট্ৰিৰ আমি এক্সট্ৰাকৈ লিখি ল'ম, ঠিক আছে। নেক্সট আমাৰ আহিল কুৱেশ্যন, কি সুধিছে? কেপিটেল চিটি অফ পেৰু ইজ। কেপিটেল চিটি সুধিছে কি হয়। চ' কেপিটেল চিটি হ'ল পেৰুৰ লিমা, ঠিক আছে। ইট ইজ এ কাণ্ট্ৰি কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ। কি হ'ল? ইট ইজ এ কাণ্ট্ৰিৰ কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ, ঠিক আছে। কাণ্ট্ৰিৰ কমাৰ্চিয়েলৰ কাৰণে এইটো ইউজ কৰা হৈছে আৰু এটা ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ হয় লিমা। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ। আৰু আপুনি যেতিয়া গ্ৰু এটা এপ হয়, তাতে আপুনি ইণ্ট্ৰাডে, ডেলিভাৰী, বহুখিনি এনেকুৱা ষ্টকৰ বিষয়ে তাতে শিকিব পাব আৰু নিজৰ ডিমেট একাউণ্ট বনাই কিনি নিজে কৰিব পাৰিব। এটা কথা হৈ গ'ল যে গ্ৰ'ৰ ভিতৰত আমি কৰোঁ, তাতে আপুনি কেতিয়াও চাব NSE বুলি লিখা থাকে আৰু BSC বুলি লিখা থাকে। দুটাই আমাৰ মুম্বাইৰ ভিতৰতে আছে, চিন্তা কৰিব নালাগে যে এইটো ক'ত আছে, ক'ত অৰ্গেনাইজেশ্যনটো ডেভেলপড হৈ আছে। চ' নেশ্যনেল ষ্টক এক্সচেঞ্জ বুলি কোৱা হয় আৰু বম্বে ষ্টক এক্সচেঞ্জ বুলি কোৱা হয়, ঠিক আছে। এতিয়া কি হ'ল? নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন, ক'ত আছে? মুম্বাইত আছে। এতিয়া কথাটো মই ইয়াতে লিখিম ডাইৰেক্ট, মুম্বাইত আছে। এতিয়া সোধা হৈছে যে ইট ইজ অ'নড বাই এ গ্ৰুপ অফ ইণ্ডিয়াজ লিডিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ঠিক আছে। আমাৰ যিমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে সকলোক লিড কৰি আছে। ইট ৱাজ এষ্টাব্লিছড টু ব্ৰিং গ্ৰেটাৰ ট্ৰান্সপাৰেঞ্চি টু দ্য ইণ্ডিয়ান কেপিটেল মাৰ্কেট।
বহুত ধুনীয়া ট্ৰান্সপাৰেঞ্চি আছে ইণ্ডিয়ান কেপিটেল মাৰ্কেট আপুনি এক্সপৰ্ট ইম্পৰ্ট যিমানখিনি ডাঙৰ ডাঙৰ কেপিটেলিষ্টিক্স হেৰি আছে আমাৰ ইণ্ডাষ্ট্ৰিয়েল আছে ইয়াতে আপুনি চেক কৰিব পাৰিব তাৰ ইকনমিখিনি বিল্ড আপ হৈছে নে কি হৈছে তাতে আপোনাৰ শ্বিপ বিল্ডিং আছে ঠিক আছে ডকয়াৰ্ড বিল্ডিং আছে আৰু যিমানখিনি ইণ্ডাষ্ট্ৰিয়েল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল আছে যেনেকৈ পাৱাৰ ছেক্টৰ হৈ গ'ল ইলেক্ট্ৰিক ছেক্টৰ পাৱাৰ ছেক্টৰ ঠিক তাৰপিছত যিমানখিনি নতুন নতুন আপোনালোকৰ ট্ৰান্সপাৰেঞ্চি ছেক্টৰছ আছে সকলোখিনি ইয়াতে ট্ৰান্সপাৰেণ্টভাৱে আপুনি চাব পাৰিব কেপিটেল মাৰ্কেটৰ জৰিয়তে ঠিক আছে নেক্সট হ'ল আপোনালোকৰ নেক্সট কুৱেশ্যন কি সুধিছিলে নেক্সট কুৱেশ্যন সুধিছে অ'কে আৰু কথাখিনি কৈ দিওঁ ইয়াতে BSE বুলি কি আছে বম্বে ষ্টক এক্সচেঞ্জ তাৰো হেডকোৱাৰ্টাৰ মুম্বাইতে আছে দ্য BSE ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ছিকিউৰিটিজ মাৰ্কেট ইট ইজ লোকেটেড অন দালাল ষ্ট্ৰীট আপুনি নাম শুনিছে কেতিয়াও নিউজ চেনেলত পাইছে দালাল ষ্ট্ৰীট বা হেৰি এইবোৰ ক'ত হয় দালাল ষ্ট্ৰীট মুম্বাইত আছে আৰু লিষ্ট অ'ভাৰ ঠিক আছে 6,000 কোম্পানীজ কিমান কোম্পানীজ আছে 6,000 কোম্পানীজ 6,000 কোম্পানীটো কি কৰিছে 6,000 কোম্পানীটো কি কৰিছে BSE has contributed significantly to developing and shaping India's capital market হ'ল এইবোৰ ইণ্ডিয়াছ কেপিটেল মাৰ্কেট খিনি কি কৰিছে ডেভেলপিং কৰিছে আৰু শ্বেপ দিছে এটা ইণ্ডিয়াছ ডিজিটেল কেপিটেল মাৰ্কেট নেক্সট কুৱেশ্যন among the following rivers which one does not originate from the Himalayas চাওক এনেকৈ কুৱেশ্যনছ আপোনাক সুধিব which one does not এইবোৰ যেতিয়া আপুনি কুৱেশ্যনৰ ভিতৰত পাব একদম টপিকখিনি ভালকৈ পঢ়িব লাগিব ইয়াৰ কাৰণে মোক কি কৰিব লাগিব এতিয়া কুৱেশ্যনছটো কেনেকৈ যেনেকৈ সুধি দিব which one originate from Himalaya এইটো চিম্পল সুধি দিলে which one originate from Himalaya এতিয়া সুধি দিলে does not originate from the Himalayas চ' হিমালয়াৰ পৰা এইটো অৰিজিনেট নহয় চ' মই কি কৰিম টপিকখিনি ভালকৈ পঢ়িব লাগিব এতিয়া নৰ্মদা কি হয় আমাৰ হিমালয়াৰ পৰা কি হয় অৰিজিনেট নহয় সকলোৱে গম পায় এটা কি হয় পেনিনচুলাৰ ৰিভাৰ হয় যোনটো অৰিজিনেট হয় সাতপুৰা ৰেঞ্জ ইন দ্য চেণ্ট্ৰেল ইণ্ডিয়া সাতপুৰা ৰেঞ্জ যোনটো পাহাৰ আছে তাৰ চেণ্ট্ৰেল ইণ্ডিয়াৰ সাতপুৰা ৰেঞ্জৰ পৰা কি হয় নৰ্মদা নদীখন বৈ যায় ঠিক আছে অ'কে নৰ্মদা নদীখন বৈ যায় এতিয়া কিছুমান ইম্পৰ্টেণ্ট ফেক্ট চাই লওঁ ইয়াতে কি লিখা আছে চাব দ্য নৰ্মদা ইজ আ মেজৰ ৰিভাৰ ইন চেণ্ট্ৰেল ইণ্ডিয়া that flows through Madhya Pradesh, Gujarat, Chhattisgarh আৰু Maharashtra also known as the lifeline of Madhya Pradesh and Gujarat লাইফলাইন হয় যদি আমি মধ্য প্ৰদেশ আৰু গুজৰাটৰ কথা সোধোঁ তেতিয়া নৰ্মদা নদী যদি নাথাকিলে আমি ইয়াতে এখন চাব নোৱাৰিম যে আমি পানীখিনি মেজৰ চ'ৰ্চ হয় আমাৰ ৱাটাৰ এইটো চ'ৰ্চ হয় এইটো লাইফলাইন হয় মধ্য প্ৰদেশ আৰু গুজৰাটৰ ঠিক আছে নেক্সট আছে নৰ্মদা ড্ৰেইনছ ইনটু দ্য আৰাবিয়ান সি ইন দ্য ভৰুচ ডিষ্ট্ৰিক্ট অফ গুজৰাটৰ ভৰুচ ডিষ্ট্ৰিক্টৰ পৰা এইটো কি চাব ড্ৰেইনেজ হয় ড্ৰেইনেজৰ ছিষ্টেমটো এইটো আৰাবিয়ান চিৰ পৰা ষ্টাৰ্ট হয় আৰু কি হয় ভৰুচ ডিষ্ট্ৰিক্ট অফ গুজৰাটলৈকে যায় it flows from east to west আপোনালোকৰ কেনেকৈ নৰ্থ চাউথ ইষ্ট ৱেষ্ট যেনেকৈ আমি ইয়াতে পালোঁ ইয়াতে আমাৰ হেৰি মধ্য প্ৰদেশ আৰু ইয়াতেই হৈ গ'ল গুজৰাট ঠিক আছে চ' আপুনি চাব নদীটোখন কেনেকৈ বৈ যায় এনেকৈ বৈ যাব আপোনালোকৰ ইষ্ট টু ৱেষ্টলৈকে যাব বৈ কিনি চ' এইটো আমাৰ পইণ্ট হয় টাৰ্গেট পইণ্ট হয় যেতিয়া আমি এইটো আচিভ কৰিব লাগে it flows from east to west okay আমি পঢ়িলোঁ east to west to flow হয় it has many tributaries including the Kolar Shakkar Dudhi Tawa আৰু Hiran rivers ঠিক আছে কিছুমান ট্ৰিবিউটাৰিজ আছে যেনেকৈ এইটো নদী হয় আপুনি এনেকৈ চাব এইখিনি সৰু সৰু নদী এনেকৈ বৈ আহিব কোলাৰ হৈ গ'ল শিক্কাৰ হৈ গ'ল দুধি হৈ গ'ল আৰু টাৱা হৈ গ'ল তাৰপিছত হিৰাণ হৈ গ'ল এইবোৰ ৰিভাৰ কি হয় ট্ৰিবিউটাৰিজ হয় অফ নৰ্মদা ৰিভাৰৰ হ'ল ৱাটাৰ হেজ কুৱেশ্যন কি সুধিছে চাব দেই ৱাটাৰ হেজ মেক্সিমাম ডেঞ্চিটি এট ৱাটাৰৰ মেক্সিমাম ডেঞ্চিটি কোনটো জেগাত আমি চেক কৰোঁ 4 ডিগ্ৰী চেণ্টিগ্ৰেডত আমাৰ কি হয় মেক্সিমাম ডেঞ্চিটি আমি চেক কৰিব পাৰোঁ মিনিমাম ডেঞ্চিটি কেতিয়া হ'ব -0 ডিগ্ৰী চেণ্টিগ্ৰেড এইটো মিনিমাম ডেঞ্চিটি থাকে ৱাটাৰৰ
Next question. Identify the normally radioactive material in the following list. কি materials হয় চাওক এইবোৰ লিখিবৰ কাৰণে মোক টাইম অলপ লাগিল টাইমটো লাগিব কিন্তু ইম্পৰ্টেণ্ট হয় কাৰণে মই এইটো লিখি দিলোঁ So, এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট ৰেডিঅ'এক্টিভ মেটেৰিয়েল অ'কে ৰেডিঅ'এক্টিভ মেটেৰিয়েল কি হয় এইখিনি মই বুজাই দিম ইন দ্য ফলোয়িং লিষ্ট যদি আপুনি নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল সোধা হয় প্লুট'নিয়াম কি হয় আমাৰ ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইট ইজ ট্ৰান্সইউৰেনিক এলিমেণ্ট উইথ এটমিক নাম্বাৰ 94 plutonium it is highly radioactive material highly radioactive মানে কি আপুনি কেতিয়াও ইলেক্ট্ৰিচিটি পাছ কৰিব পাৰিব ঠিক আছে দ্যাট ইজ প্ৰডিউচ থ্ৰু নিউক্লিয়াৰ ফিউজন আপোনাৰ নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় ঠিক আছে এইটো নিউক্লিয়াৰ ফিউজন হৈ গ'ল নিউক্লিয়াৰ ফিউজনটো এনেকৈ ইয়াৰ মাজত নিউক্লিয়াৰ থাকিব এইটো নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় যেনেকৈ আপুনি বায়'লজিত পাইছে বাইনাৰী ফিউজন এনেকৈ থাকিব ইয়াৰ মাজত আপোনালোকৰ নিউক্লিয়াছ থাকিব আৰু এনেকৈ ৱৰ্ক কৰিব ঠিক আছে নেক্সট এনেকৈ চিষ্টেমটো ইউজ হয় নিউক্লিয়াৰ ফিউজনৰ ভিতৰত মানে নিউক্লিয়াৰ ৰিয়েক্টৰ টাইপ এইটো কাম কৰে আৰু ৰেডিঅ'এক্টিভ থাকিব হাইলি ৰেডিঅ'এক্টিভ থাকিব এলিমেণ্টছ বেচিকেলি হাইলি ৰেডিঅ'এক্টিভ এলিমেণ্টছক আমি কি কোৱা হয় এইবোৰ মেটেৰিয়েলে কি কৰিব আপোনালোকৰ যিমানখিনি যেতিয়া আপুনি এটমিক নম্বৰ চাব বা পিৰিয়ডিক টেবলৰ ভিতৰত আপুনি চেক কৰিব প্লুট'নিয়াম এটা হাইলি ট্ৰান্সইউৰেনিক এলিমেণ্ট হয় আৰু বেচিকেলি হাইলি ৰেডিঅ'এক্টিভ এলিমেণ্ট হয় মেটেৰিয়েল হয় যোনটো আপোনাৰ নিউক্লিয়াৰ ফিউজন কৰি আপুনি তাক চেক কৰিব বা প্ৰডিউচ কৰিব পাব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইন ভলীবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কৰ্ট এতিয়া আমি চেক কৰিব লাগিব দেই ভলীবল মানে এটা স্পৰ্টছৰ পৰা কুৱেশ্যনছ সুধি দিলে স্পৰ্টছৰ পৰা কুৱেশ্যন আহিল চ' 6 প্লেয়াৰ আমি গম পালোঁ ভলীবলৰ ভিতৰত থাকিব এটা ভলীবল কোৰ্ট হয় ইয়াৰ মাজত এনেকৈ আপুনি চেক কৰিব 1 2 3 4টা আৰু 5টা আৰু মাজত 6টা এনেকুৱা থাকিব কিয় ডিফেণ্ড কৰিবৰ কাৰণে সকলো থাকিব এইটো নেট হয় আপোনালোকৰ এফালে 6টা এফালে 6টা এইটো হৈ গ'ল আপোনালোকৰ ভলীবলৰ পাৰ টিম এতিয়া হকীৰ কিমান প্লেয়াৰ্ছ থাকে 11 প্লেয়াৰ্ছ খোখোত কিমান প্লেয়াৰ থাকে আপোনালোকৰ 9 প্লেয়াৰ ফুটবল 11 প্লেয়াৰ বাস্কেটবল 5 প্লেয়াৰ ৰাগবি 15 প্লেয়াৰ পাৰ টিম ঠিক আছে ক্ৰিকেট 11 প্লেয়াৰ বেডমিণ্টন 1 প্লেয়াৰ 1 to 2 each side okay netball 7 player per side okay মনত ৰাখিব এইবোৰ হৈ গ'ল আপোনালোকৰ খোখোত কি আছে ইয়াতে কি হ'ব টিম কনজিষ্ট কৰিব 12 প্লেয়াৰ পিছে খেলিব 9 প্লেয়াৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আমি আহিলোঁ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম কিমানখন ষ্টেটছ ইণ্ডিয়াই হয় কিমানখন ষ্টেটছ ইণ্ডিয়াৰ লগত শ্বেয়াৰ কৰিব বৰ্ডাৰ উইথ আছাম ঠিক আছে আমি যদি আছামৰ এনেকৈ মেপটো চাওঁ ঠিক আছে ইয়াৰ ভিতৰত আপুনি চেক কৰিব আছামৰ ভিতৰত কি হ'ব আছামৰ ভিতৰত 7টা ষ্টেটছ আছে যোনটো বৰ্ডাৰ শ্বেয়াৰ কৰিব ঠিক আছে ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম ঠিক আছে অলপ পঢ়ি লওঁ ইয়াতে কি লিখা আছে মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম সাৰাউণ্ড আছাম অন দ্য চাউথ অৰুণাচল প্ৰদেশ অন দ্য নৰ্থ ইষ্ট নাগালেণ্ড এণ্ড মণিপুৰ অন দ্য ইষ্ট এণ্ড ৱেষ্ট বেংগল ইন দ্য ৱেষ্ট চ' এইবোৰ কি হ'ব ক'ত শ্বেয়াৰ কৰিব নৰ্থ চাউথ ইষ্ট ৱেষ্ট এনেকৈ আপুনি পুট কৰি কিনি নিজৰ ইয়াতে ডিষ্ট্ৰিক্টছবোৰ আপুনি ইয়াতে মেনশ্যন কৰি ল'ব পাৰিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আমি আহিলোঁ নেক্সট কুৱেশ্যন কি সুধিছে among the following bridge which one is at the easternmost placeত কোনটো থাকিব এনেকৈ কুৱেশ্যন আহিছে চ' কোনটো ব্ৰিজেছ থাকিব কোনটো থাকিব সকলোখিনি ইয়াতে লিখা আছে চ' ভূপেন হাজৰিকা সেতু ঢোলা সাদিয়া ব্ৰিজ বুলি কোৱা হয় ইট কানেক্টছ দ্য ষ্টেট অফ আছাম টু অৰুণাচল প্ৰদেশ যোনটো আছামৰ পৰা অৰুণাচল প্ৰদেশলৈকে এইটো কানেক্ট কৰিব এইটো আপুনি ৰোড নহয় এইটো ব্ৰিজ হয় এটা চ' ব্ৰিজখন আপোনালোকৰ কেতিয়াও চেক কৰিব যে এটা ইয়াৰ ডিষ্টেঞ্চ হয় লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া অ'কে 28.5 কিলোমিটাৰ লং বিল্ড অভাৰ লোহিত ৰিভাৰৰ ওপৰত বিল্ড কৰা হৈছে কষ্ট পৰিছে 2056 to 2096 crore rupees আৰু ইনগ্ৰেটেড বাই নৰেন্দ্ৰ মোদী অ'কে
এইবোৰ হৈ গ'ল নেক্সট কুৱেশ্যন আহি গ'লোঁ আমি হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম এতিয়া আমি হলং ট্ৰী তাৰ সাইণ্টিফিক নেম যদি আমি চেক কৰিব যাওঁ সাইণ্টিফিক নেমটো কি হ'ব ডিপটেৰোকাৰ্পাছ মেক্ৰ'কাৰ্পাছ মনত ৰাখিব কাৰ্পাছ বহুত ছাইড আছে ডিপটেৰো আৰু মেক্ৰ' মনত ৰাখিব ডিপটেৰো আৰু মেক্ৰ' দুটা একেলগত লগ লাগি এটা নাম হৈ আছে ডিপটেৰোকাৰ্পাছ মেক্ৰ'কাৰ্পাছ আছাম ইজ ৰিমাৰ্কেবলি ৰিচ ইন অৰ্চিড স্পেচিছৰ কাৰণে বহুত বেছি হেৰি আছে এণ্ড দ্য ফক্সটেইল অৰ্চিড ৰিংকোষ্টাইলিছ ৰেটিউচা অলছ' ন'ন এজ দ্য কপ'ফুল ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম যেনেকৈ ষ্টেট ট্ৰী হৈ গ'ল আমাৰ হলং ট্ৰী এনেকৈ ষ্টেট ফ্লাৱাৰ কি হ'ব আমাৰ কপ'ফুল বা ষ্টেট হেৰি ফক্সটেইল অৰ্চিড বুলি কোৱা হয় তাক ৰিংকোষ্টাইলিছ ৰেটিউচা বুলি আমি জানো নেক্সট আছিল আমাৰ এইটো আমাৰ এটা পাৰ্ট হয় এইটোৱে কুৱেশ্যন আমি চেক কৰি আছোঁ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ হয় চ' একেলগে দুটা পাৰ্ট মই কভাৰ কৰিম পুৱামাক্কা এণ্ড হাইগ্ৰীৱ মাধৱ টেম্পল ইজ এট উইচ প্লেচ অফ আছাম পুৱামাক্কা আৰু হাইগ্ৰীৱ মাধৱ টেম্পল যোনটো আছে হাজোত আছে দিছ টেম্পল ইজ চিটুৱেটেড অন দ্য মণিকোট হিল ঠিক আছে এটা হিল হয় পাহাৰ হয় দ্য হিল ইজ চিটুৱেটেড এট দ্য হাজো অফ কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম হাজো অফ কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম 30 কিলোমিটাৰ টু ৱেষ্ট অফ গুৱাহাটী অ'কে মানে কামৰূপ কোনটো পাৰ্টত থাকিব ৰুৰেল পাৰ্টত থাকিব এইটো হাজো ঠিক আছে এটা মণিকোট পাহাৰ হয় পাহাৰৰ ওপৰত কি আছে এইটো চিটুৱেটেড হয় টেম্পল চিটুৱেটেড হয় ঠিক আছে নেক্সট কি আৰু কথা ইয়াৰ বিষয়ে লিখা আছে পুৱামাক্কা অলছ' ন'ন এজ দ্য টম অফ শ্বিৰ গিয়াছুদ্দিন অলিয়া ঠিক আছে তাতে হেৰি টম বনোৱা হৈছে কাৰ শ্বিৰ গিয়াছুদ্দিন অলিয়াৰ ইয়াতে টম বনোৱা হৈছে তেওঁৰ নামতে পুৱামাক্কা নাম দিয়া হৈছিলে নেক্সট স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই স্বৰাজ পাৰ্টি কোনে ফাউণ্ড কৰিছিলে মতিলাল নেহৰু অলং উইথ চিত্তৰঞ্জন দাস ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য স্বৰাজ পাৰ্টি এতিয়া আপুনি যেতিয়া স্বৰাজ পাৰ্টি যেতিয়া কুৱেশ্যন আহিব যে স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই কোনে হেৰি স্থাপনা কৰা হৈছিলে ঠিক আছে চ' স্থাপনা কৰা হৈছিলে মতিলাল নেহৰু ঠিক আছে তেওঁৰ লগত আৰু একজন মানুহ আছিলে চিত্তৰঞ্জন দাস ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টি নেক্সট অ'কে ইয়াৰ বিষয়ে আৰু কিছুমান কথা মই লিখা আছে এষ্টাব্লিছড 1922 to 1923 ফৰ প্ৰপাগেটিং ছেল্ফ ৰুল প্ৰপাগেট কৰিছে ছেল্ফ ৰুলখিনি মদন মোহন মালৱীয়া অলছ' ন'ন এজ মহামনা ফাউণ্ডাৰ অফ অখিল ভাৰতীয় হিন্দু মহাসভা এণ্ড বানাৰস হিন্দু ইউনিভাৰ্চিটি ঠিক আছে BHU আপুনি কেতিয়াও পাব বানাৰসৰ ভিতৰত এইটো চবতকৈ ডাঙৰ ইউনিভাৰ্চিটি হয় এইটো ষ্টেটৰ ভিতৰত আপোনালোকে ইয়াতে চেক কৰিব কোনে বনাইছিলে মানে ফাউণ্ডাৰ আছিলে মদন মোহন মালৱীয়া অলছ' মহামানা বুলি কোৱা হয় তেওঁক আৰু ফাউণ্ডাৰ আছিলে অখিল ভাৰতীয় হিন্দু মহাসভা মনত ৰাখিব দুটা হেৰি ফাউণ্ডাৰ আছিলে তেওঁ অখিল ভাৰতীয় হিন্দু মহাসভা আৰু বানাৰস হিন্দু বিশ্ববিদ্যালয় লালা লাজপত ৰায় হি ৱাজ অলছ' ন'ন এজ পাঞ্জাৱ কেশৰী নাম কোৱা হয় লালা লাজপত ৰায় হি ফাউণ্ডেড দ্য ইণ্ডিয়ান হোম ৰুল লীগ অফ আমেৰিকা তেওঁ ফাউণ্ড কৰিছিলে ইণ্ডিয়ান হোম ৰুল লীগ এট আমেৰিকা অফ আমেৰিকা ঠিক আছে নেক্সট কুৱেশ্যন which company became the first Indian company to hit the 10 lakh crore market valuation কোনটো কোম্পানী আছিলে যোনটো ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী যেতিয়া আপুনি গ্ৰ' খুলিব চেক কৰিব ফাৰ্ষ্ট এটা কোম্পানী আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী বুলি তাতে ক্লিক কৰি চেক কৰিব চবতকৈ ফাৰ্ষ্ট কোম্পানী হৈছিলে যোনে টাচ কৰিছে 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন কিমান ভেলুৱেশ্যন আছিলে 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ second valued firm on the stock exchange TCS has a market cap of rupees 7.81 lakh crore lakh CR so hetu hoy gol apnalokor second largest ba valuable firm on the stock exchange ঠিক আছে TCS মানে কি হল TCS ফুল ফর্ম টু খুদি থাকে সো টাটা কনসালটেন্সি সার্ভিস ঠিক আছে এটো মনত ৰাখিব The only Ramsar site wetland in Assam is the কোনটো আছে only Ramsar site wetland অসমৰ ভিতৰত কোনটো হ'ব দীপৰ বিল কি আছিলে only wetland in Assam it is fresh water lake located in the Kamrup district ঠিক আছে
কামৰূপ ডিষ্ট্ৰিক্ট মানে কেতিয়া আপুনি যোনটো বৰঝাৰ যোৱা ৰাস্তাত যাব তেতিয়া আপুনি তাতে হেৰি আছে আপুনি দীপৰ বিল জেগাটো পাব বহুত ধুনীয়া জেগা আৰু বহুত বিখ্যাত জেগা হয় গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পাৰ কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ মাজেদি এটা ৰাস্তা গৈছে এইটো গুৱাহাটীৰ এইটো মানি লওক এটা গুৱাহাটী ইউনিভাৰ্চিটি এইটো ৰাস্তা দি আপুনি গৈ থাকিলে এইফালে ছাইডত আপুনি চাব দীপৰ বিল আছে ঠিক আছে only wetland in Assam it is freshwater lake located in the Kamrup district ঠিক আছে এইটো কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰতে লোকেট হ'ব next আৰু it is listed wetland under the Ramsar convention in November 2002 লিষ্ট কেতিয়া হৈছিলে wetland freshwater lake বুলি অসমৰ so convention Ramsar convention in 2002 ভিতৰত ইয়াক লিষ্ট কৰা হৈছিল Assam Medical College is situated in Assam Medical College AMC কোন ঠাইত আছে সকলোৱে গম পায় situated in ডিব্ৰুগড়ত situated হয় first medical college in Assam in Berry White Medical School ঠিক আছে ফার্স্ট যদি মেডিকেল কলেজ খোদা হয় অসমৰ ভিতৰত তো বেৰি হোৱাইট মেডিকেল স্কুল এটো ক'ত আছে ডিব্ৰুগড়তে আছে ইন ইয়াক এষ্টাব্লিছ কৰা হৈছিল 3rd of November 1947 ওল্ডেষ্ট নেম হয় ঠিক আছে আসাম মেডিকেল কলেজ এতিয়াহে নাম পইছে কিন্তু তাৰ আগতে তাৰ নাম আছিল বেৰি হোৱাইট মেডিকেল স্কুল হ'ব ওকে নেক্সট কোৱেশ্চন লৈকে আহিলো আমি এটো ফাইনাল পেজ হয় আমাৰ এটো ভিডিঅ'ৰ which country was first to implement goods and service tax সকলোৱে গম পাব লাগিব কান্ট্ৰিৰ কথা খুদিছে এটা পাৰ্ট মই বুজাই দিম যে জিএসটি কি হয় গুডস এণ্ড সাৰ্ভিস টেক্স এটো হয় জিএসটিৰ ফুল ফৰ্ম আৰু ফাৰ্ষ্টতে কোনটো কান্ট্ৰি ইমপ্লিমেন্ট কৰিছিলে ফ্ৰান্সে ইমপ্লিমেন্ট কৰিছিলে ঠিক আছে ফ্ৰান্স ইমপ্লিমেন্ট কৰিছিলে কেতিয়া 1954 আপুনি জিএসটি বুলি আপুনি কেতিয়া শুনি পাইছে ইয়াতে আমাৰ ভাৰতৰ ভিতৰত আমাৰ গুৱাহাটীৰ ভিতৰতে হৈছে ঠিক আছে এটো মই বুজাই দিম যে কত হৈছে চাওক এতিয়া ফাৰ্দাৰ অফ জিএসটি যদি মই ভাৰতৰ কথা কওঁ অটল বিহাৰী বাজপেয়ী তেওঁ হেৰি ওলাইছিল ফাৰ্স্ট ষ্টেট টু ইমপ্লিমেন্ট জিএসটি আসাম গুৱাহাটী ঠিক আছে অসমৰ ভিতৰত গুৱাহাটীয়ে ইমপ্লিমেন্ট কৰিছে আপুনি জিএসটি অফিস চাব বহুত ডাঙৰকৈ অফিস বনোৱা হৈছে সো ফাৰ্স্ট ষ্টেট টু ইমপ্লিমেন্ট জিএসটি অসম স্টাৰ্ট কেতিয়া হৈছে 1 জুলাই 2017 ঠিক আছে ফাৰ্স্ট ষ্টেট হেজ নো জিএসটি সো জম্মু এণ্ড কাশ্মীৰ ঠিক আছে সো আমাৰ কি হয় এটো ট্ৰিবিউটাৰি হয় ঠিক আছে সৰি ট্ৰিবিউটাৰি বুলি ক'লো টেৰিটৰি হয় ঠিক আছে ইউনিয়ন টেৰিটৰি এই কাৰণে তাতে জিএসটি লগা নাই এতিয়ালৈকে এই কাৰণে নহয় পিছে জিএসটি নালাগা কাৰণ আছে তাতে আগৰ পৰাই মানে এটো মানি নলয় যে আমি জিএসটি ইউজ নকৰো ফাৰ্স্ট সিইও অফ জিএসটি অৰুণ জেটলি ওকে ওকে নেক্সট আছে আপোনালোকৰ ব্ৰেণ্ড এম্বেছাডৰ অফ জিএসটি এটো ইম্পৰ্টেণ্ট হয় বহুতবাৰ এছএছচিত আৰু অসম পুলিচতো সুধিছে এটো ব্ৰেণ্ড এম্বেছাডৰ কোন হয় জিএসটিৰ অমিতাভ বচ্চন এতিয়া জিএসটি ফ্ৰী ষ্টেট বুলি ক'লে আমাৰ কোনটো ষ্টেট হয় জিএসটি ফ্ৰী ষ্টেট অৰুণাচল প্ৰদেশ জেএনকে হিমাচল প্ৰদেশ উত্তৰাখণ্ড ত্ৰিপুৰা নাগালেণ্ড ছিকিম মেঘালয় মিজোৰাম আৰু মণিপুৰ কিন্তু অসম আছে এতিয়াও জিএসটিৰ আণ্ডাৰত মনত ৰাখিব এইবোৰ কিমান আছে এইবোৰ সব জিএসটি ফ্ৰী ষ্টেট হয় কি অৰুণাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড ত্ৰিপুৰা তো মানে জিএসটি লগোৱা নাই নাগালেণ্ড তাৰপিছত আপোনালোকৰ ছিকিম মেঘালয় মিজোৰাম আৰু মণিপুৰত নেক্সট কুৱেশ্যন লৈকে আমি আহোঁ when Sang visited India during the reign of the king এটো ইম্পৰ্টেণ্ট কুৱেশ্যন VVI বুলি ক'ব পাৰোঁ আৰু কিয় ক'ব পাৰোঁ কিয়নো আপোনালোকৰ এটো কুৱেশ্যনখিনি আপোনালোকে কেতিয়াও চাইছে এডিআৰই হ'ল বা অসম পুলিচত হ'ল বাৰে এটো ৰিপিট কৰি থাকে কুৱেশ্যনখিনি ঠিক আছে সো কি হ'ল when Sang ভিজিট কৰিছিলে কাৰ শাসনকালত সো when Sang or জুৱান জাং বুলি কোৱা হয় আপুনি কেতিয়াও কোনোবা কিতাপত পাব জুৱান জাং বুলি কনফিউজ নহ'ব জুৱান জাং আৰু when Sang একেজনৰ নাম হয় একেটা মানুহৰ নাম so when Sang or Xuan Zang was a Chinese Buddhist monk who traveled overland from China to India চাইনাৰ পৰা ইণ্ডিয়ালৈকে আহিলে ঠিক আছে ইমান দূৰলৈকে আহিলে মানুহটো খালি কি কৰিবৰ কাৰণে ভিজিট কৰিবৰ কাৰণে ফুৰিবৰ কাৰণে কোনটো ৰাজা তেতিয়াৰ শাসন আছিলে আপোনাৰ হৰ্ষবৰ্ধন মনত ৰাখিব হৰ্ষবৰ্ধনৰ শাসনকাল আছিলে তেতিয়া ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিলোঁ ওকে অলপ কথাখিনি পঢ়ি লওঁ হৰ্ষবৰ্ধন টু অবটেইন
scriptures when sung. Chinese pilgrim traveled in India from 629 to 645 CE. ঠিক আছে মনত ৰাখিব okay next question লৈকে আহিলো the term tirthankars is associated with tirthankar khini associated with Jainism okay these are the spiritual teachers of Jainism according to Jainism an individual who got victory over the cycle of death and rebirth is known as tirthankar in Jainism there are 24 tirthankars important hoy tirthankars buror naam to apuni pai jabo aru তীर्थাঙ্কৰ যোনটো এছ'চিয়েটেড মানে কাৰ নামতে মানে এইটো তীৰ্থাঙ্কৰ বুলি ধৰা হৈছিলে জৈনিজমৰ পৰা এইটো ষ্টাৰ্ট কৰা হৈছিলে ঠিক আছে স্পিৰিচুৱেল টিচাৰ যেনেকৈ আধ্যাত্মিক গুৰু বুলি ক'ব পাৰোঁ আমি আধ্যাত্মিক বুলি যেনে যিজনে মানে যেনেকৈ আপুনি পাইছে এজন মানে গুৰু হয় বহুত মানে শিক্ষাগত অৰ্হতা থকা মানুহ আৰু বহুতখিনি শিকাই দিয়াৰ কাৰণে তেওঁ থাকে এনেকৈ মানুহ থাকিলে তীৰ্থাঙ্কৰবোৰ আৰু তীৰ্থাঙ্কৰ আছিলে 24 তীৰ্থাঙ্কৰ যিখিনি আমি গম পাওঁ ঠিক আছে ওকে দ্য চাইকেল অফ ডেথ এণ্ড ৰিবাৰ্থৰ কথা কোৱা হয় তেওঁহে হয় তীৰ্থাঙ্কৰ ঠিক আছে where in northeast India is Kangla Fort situated Kangla Fort to ক'ত situated আছে মণিপুৰ ইম্ফালত situated আছে it is located in the heart of the capital city of Manipur ঠিক আছে আপোনালোকৰ কাৰণে কোৱেশ্চন থাকিব এটা কোৱেশ্চন মই আপোনালোকৰ কাৰণে লিখি ৰাখিছোঁ এইটো কোৱেশ্চন আপুনি মোক এনসাৰটো যদি গম পায় এনসাৰটো মোক জনাব কোৱেশ্চন এটা আছিলে when ইটো কোৱেশ্চন খুদিলো কাংলা ফৰ্ট মণিপুৰ ইম্ফাল ইট ইজ লোকেটেড ইন দ্য হাৰ্ট অফ দ্য কেপিটেল চিটি অফ মণিপুৰ ঠিক আছে হাৰ্ট অফ দ্য কেপিটেল চিটি অফ মণিপুৰ ঠিক আছে তো কাংলা ফৰ্ট বুলি কোৱা হয় কাংলা ফৰ্ট মনত ৰাখিব ফৰ্টৰ নামটো ঠিক আছে দুৰ্গ বুলি হয় এইটো এটা দুৰ্গ হয় কোৱেশ্চন আৰু এটা আছে ইন which year did the British transfer the capital of India from Calcutta to Delhi ঠিক আছে কোনটো বছৰত ব্ৰিটিছে ট্ৰান্সফাৰ কৰিছিলে কেপিটেল ৰাজধানীখিনি ট্ৰান্সফাৰ কৰিছে ইণ্ডিয়া আছিলে ৰাজধানী ইণ্ডিয়াৰ যোনটো ৰাজধানী আছিলে সৰি ইণ্ডিয়াৰ ৰাজধানী বুলি ক'লোঁ ইণ্ডিয়াৰ ৰাজধানী কেলকাতা আছিলে আগতে এইটো ট্ৰান্সফাৰ কৰি দিল্লীলৈকে লৈ গ'ল কোনটো বছৰত ঠিক আছে মোক কমেণ্ট কৰি জনাব নাপাহৰিব ঠিক আছে ভিডিঅ' কেনেকৈ লাগিছে মোক জনাব নাপাহৰিব এইটো ভিডিঅ' আপুনি কণ্টিনিউৱাছলি মই দি থাকিম ঠিক আছে চ' ভিডিঅ' এনেকৈ আহি থাকিব কণ্টিনিউৱাছলি ভিডিঅ'খিনি এনেকৈ পাই থাকিবৰ কাৰণে চেনেলখন ছাবস্ক্ৰাইব কৰি থৈ দিব লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই জয় আহোম ধন্যবাদ